টেকেলি ভঙা দৃশ্য মাঘ বিহুৰ এটা পৰম্পৰা খেল। বন্ধুসকল, আমি টেকেলি ভঙা খেল চলি আছে এতিয়া আমাৰ ইয়াতে। মানে আমাৰ ধুনু টেকেলি ভাঙিব, আমাৰ ধুনু, এয়া আমাৰ ধুনু। এইটো টেকেলি নহয়, বাল্টিং ভঙা খেল এইটো। অলপ আপগ্ৰেড হৈছে মানে। তুমি ভাঙি দিবা। এই লাঠিৰ লগত তুমি এনেকুৱা কোবটো মাৰিব লাগিব, টুং, হ'ব? এইটো কাপোৰটো চকুত তুমি বান্ধিব লাগিব, চকুটো, আৰু দুপাক ঘূৰাই দিব লাগিব, হ'ব? ঠিক আছে, দিম। সেইটো ৰবা হোৱা নাই, এনেকা ঘূৰো আৰু ঘূৰো। এনেকা চিধা যোৱা, যাই থাকা চিধাকে। খুলিব নালাগে। মাৰ বঢ়িয়া হৈ গ'ল। আমাৰ এতিয়া দৌৰা প্ৰতিযোগিতা চলি আছে বন্ধুসকল। চাওক, আমাৰ ইফালে প্ৰতিযোগী দুইজন আছে, এইফালে থিয় হৈ আছে। মোৰ সন্মুখৰ ফালে দৌৰি আহিব, দিয়ক চাওক। 1 2 3 গো। মাছ মৰা দৃশ্য, এয়া মাছ। আমাৰ পিহিহঁতৰ পুখুৰীত মাছ মাৰি আছে। এইটো কি মাছ হয়? এইটো ডাঙৰ মাছ। এইটো মাছ, এইটো মাছ মাৰিছো আজি পুখুৰীত। মাছ খাম। এইটো মাছ, এইটো জিন্দা আছে, মুখ মিলি আছে। সেইটো আউ জঁপিয়াই আছে। স্নেক লৈ আছে, স্নেক। এইটো মাগুৰ, চাইনা মাগুৰ। এইটো আছে মামা, এইটো দেখাইছে মাছ। এইটো ইমান ডাঙৰ মাছ। এইটো এইটো এটা আৰু এইখিনি আছে লোকেল। এইটো হৈছে লোকেল ৰৌ, পুখুৰীৰ মাছ, ঘৰৰ পুখুৰীৰ। এইটো পুৰা ডাঙৰকৈ। এইটো কিহত দিম? এইটো ফ্ৰাই নকৰোঁ, এইটো আমি মানে বাঁহৰ খলিত দিম। আৰু এইটো আছে লোকেল মুৰ্গী, এইটো আছে স্পেচিয়েল লোকেল মুৰ্গী। আৰু এইখিনি মছলা পাতি আছে, এইটো আছে। এইটো এইখিনি যোগাৰ কৰি লৈছোঁ মই, মানে এইটো কেৰাহীতে বনাইছোঁ বাহিৰত। মোটামুটি মাছখিনি ফ্ৰাই হৈছে, আৰু এটা ছাইড মানে লাল হৈ গৈছে, আৰু এটা ছাইডত বাকী আছে। এইটো মই এতিয়া ওলোটাই দিম মাছখিনি। এইখিনি অলপ বাকী আছে, এইটো পিচটো মই ওলোটাই দিলে আৰু অলপ সময় ফ্ৰাই হ'ব দিম। তাৰপিছত মই নমাই দিম মাছখিনি। এইটো হৈ গৈছে, অলপ সময় ফ্ৰাই হ'ব দিছোঁ, পিছত মই নমাই দিম। বন্ধুসকল, আপোনালোকে উৰুকাৰ দিনটোত কি কৰে আমাক কমেণ্ট কৰি জনাব। আমিতো উৰুকাৰ আজি আপোনালোকক দেখাই আছোঁ আমি কেনেকুৱা ধৰণৰ উৰুকা পালন কৰিছোঁ। এই গাইজ, আমাৰ এতিয়া পূৰা কুকিঙৰ কাম চলি আছে। ইফালে লোকেল মুৰ্গী এতিয়া মানে ফ্ৰাই হ'ব। অলপ আগতে মই দেখাইছিলোঁ, মাছৰ ফ্ৰাই হৈ গ'ল,
তাৰপিছতে লোকেল মাছটো মানে গোটাকৈ খলিত দিয়া হৈ গ'ল মানে শেষত আছে অলৰেডি জুইত আছে আৰু এতিয়া হেৰি হ'ব মাংস লোকেল মুৰ্গী ফ্ৰাই হ'ব এইটো ফ্ৰাই মই দেখাই আছোঁ আপোনালোকক বলক আমাৰ তেল গৰম হৈ পিঁয়াজ দিয়া হৈছে পিঁয়াজ দিয়া হ'ল এতিয়া মছলা দিম তাৰপিছত আলু জলকীয়া পিঁয়াজ কাটিকে এইটো মানে ৰাখি দিছোঁ বঢ়িয়াকৈ আৰু এইখিনি হৈছে মছলা এইটো আদা নহৰুৰ গুটিকে ৰাখিছোঁ নিমখ আৰু হালধি এইফালে মছলা আমাৰ ৰান্ধনি মিষ্টাৰ চিপ বনাই আছে মাংসখিনি এতিয়া এইখিনি দিছে জুইৰ সোৱাদটো মানে বঢ়িয়া আৰু বাহিৰত যেতিয়া কেৰাহীত জুইত বনোৱা হয় মানে ইয়াৰ সোৱাদটোৱে বেলেগ মানে আজিকালিতো মানুহ খৰিৰ ব্যৱহাৰটো কমি গৈছে কিন্তু তথাপিও যিটো সোৱাদ হয় মানে গেছতকৈ বহুত ভাল বেছি হৈছে জুইটো একদম মানে এইটো হেৰি হৈছে মানে ৰেষ্টুৰেণ্টত বনোৱা নিচিনা জুইখিনি একদম কুক একদম হেৰি কেৰাহীটোৰ বাহিৰতো মানে একদম জুইখিনি লাগি ধৰিছে বাহিৰৰ পৰা এনেকুৱা আহি মানে আচৰিত আলু গৰম এটা মেজি পৰি গ'ল গৰম গৰম নাই No, I don't understand. খোৱা নালাগে দেই Orange. কমলা খাই দিয়া কোন আছে মা পিছত বনাবি আমি নাতি লাগে ভাত খাবি এটা বেলেগ নহয় আমাৰ ইয়াত সদস্য হ'ল মানুহ হয় নাই ইয়াতে লাগিব মা আহিছে